নমস্কাৰ দৰ্শকসকল, মই লিপিকা আৰু ৱেলকাম টু মাই চেনেল লিপিকাছ ডায়েৰী। মই আজি আপোনালোকৰ লগত অইলি স্কিনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ মাজৰ মেক্সিমাম মানুহৰ আচলতে প্ৰব্লেম অইলি স্কিনক লৈ, আৰু যদি আমাৰ নৰ্মেল স্কিনো হয় কিন্তু গৰমৰ দিনত বিশেষকৈ আমাৰ স্কিন হৈ পৰে অইলি। আৰু এই স্কিনটোৰ অইলি স্কিনৰ সকলোতকৈ ডাঙৰ প্ৰব্লেম হৈছে একনি, পিম্পলছ। গতিকে ইয়াক কিদৰে কিয়ৰ কৰিব পৰা যায়, ইয়াৰ কিদৰে কেয়াৰ ল'ব পৰা যায়, এই সকলোবোৰ আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিবলৈ আপোনালোকে নাপাহৰিব। তাৰ আগতে মই আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈও মই এইদৰে ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে। আৰু প্লিজ কাষতে থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'ৰ সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি প্ৰথমতে জানিব লাগিব আমাৰ স্কিন অইলি কিয় হয়। আচলতে আমাৰ স্কিনত থকা চিবেচিয়াছ নামৰ গ্ৰন্থিয়ে আমাৰ স্কিনটো হাইড্ৰেট আৰু প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আৰু বিশেষভাৱে মইশ্চাৰাইজ কৰি ৰাখিবৰ কাৰণে চিবাম নামৰ এবিধ তেলজাতীয় পদাৰ্থ উৎপন্ন কৰে। কিন্তু যেতিয়া এই চিবামৰ মাত্ৰা অধিক হৈ যায়, অধিকভাৱে উৎপন্ন হয়, তেতিয়া আমাৰ স্কিনটো হৈ পৰে অইলি। এতিয়া কথা হ'ল কি, নেক্সট কথা হৈছে কি, যিহেতু মই আপোনালোকক ক'লোঁ যে চিবামৰ বাবে আমাৰ স্কিনটো হৈ পৰে অইলি। গতিকে আপোনালোকৰ বহুতৰে মনত হয়তো প্ৰশ্ন জাগিব পাৰে যে চিবাম অপ্ৰয়োজনীয় নেকি। আচলতে চিবাম অপ্ৰয়োজনীয় নহয়, চিবাম অতি প্ৰয়োজনীয় আমাৰ স্কিনৰ বাবে, কাৰণ ই আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে। আৰু অইলি স্কিনৰ দেখা যায় যে অইলি স্কিনৰ গৰাকীসকল আচলতে এই ক্ষেত্ৰত ভগৱানৰ বিশেষ ব্লেছড, কাৰণ তেওঁলোকৰ স্কিনত নেচাৰেলি অইল নিঃসৰিত হৈ থাকে, মানে নেচাৰেলি মইশ্চাৰাইজ হৈ থাকে তেওঁলোকৰ স্কিনটো, যিটো ড্ৰাই স্কিনৰ গৰাকী নাথাকে। কিন্তু যিহেতু চিবাম অতি বেছি উৎপন্ন হ'লেও ভাল নহয়, কাৰণ একনি পিম্পলছৰ প্ৰব্লেম আহে। চ' ইয়াক আমি আচলতে যিখিনি প্ৰথমতে আমি ইয়াক কণ্ট্ৰলো কৰিব পাৰোঁ, কণ্ট্ৰল কৰিব লাগিব, আৰু কেনেদৰে ইয়াক এক্সেছ যিখিনি অইল এইখিনি আমি কিদৰে ৰিমুভ কৰিব পাৰোঁ সেই বিষয়ে মই এতিয়া আলোচনা কৰিম আপোনালোকৰ লগত। ইয়াৰ পিছতে মই আপোনালোকক জনাব খুজিছোঁ যে ইয়াক কিদৰে কণ্ট্ৰল কৰিব পৰা যায়। কণ্ট্ৰলো কৰিব পৰা যায় আচলতে কিদৰে, যদি আপোনালোকে যিসকল মই অইলি স্কিনৰ গৰাকী তেওঁলোকক কৈছোঁ, তেওঁলোকে যদি ফাষ্ট ফুড, জাংক ফুড আদি ডেইলি খাদ্য তালিকাৰ পৰা বাদ দি তেওঁলোকে যদি শাক পাচলি, সেউজীয়া শাক পাচলি, বতৰৰ ফল মূল আদি ইনক্লুড কৰিব পাৰে, লগতে তেওঁলোকে যদি 10ৰ পৰা 12 গিলাচ পানী খাব পাৰে। আচলতে পানী আমাৰ স্কিনৰ বাবে বহুত নেচেচেৰী। অকল অইলি স্কিন বুলি নহয়, প্ৰত্যেকটো স্কিনৰ গৰাকীৰ বাবে আমাৰ পানী বহুত প্ৰয়োজন। আমি কি কৰোঁ, আমি সকলোৱে জানো আচলতে এইটো কথা যে আমাক পানী বহুত প্ৰয়োজন, কিন্তু আমি জানি শুনিও যেতিয়া আমাৰ পিয়াহ লাগে তেতিয়াহে পানী খাওঁ। কিন্তু এইটো আচলতে এনেকুৱা কথা নহয় যে আমাৰ পিয়াহ লাগিলেহে আমি পানী খাম। যদি স্কিনটো হাইড্ৰেট কৰি ৰাখিবলগীয়া হয় তেনেহ'লে আমি পানী অধিক মাত্ৰাত খাব লাগে। গতিকে মই কৈছোঁ 10ৰ পৰা 12 গিলাচ, তাতকৈ অধিকো খাব পাৰে আপোনালোকে পানী। মিনিমাম 10ৰ পৰা 12 গিলাচ পানী খাবৰ কাৰণে আপোনালোকে যত্ন কৰিব। এতিয়া কথা আহিল যিখিনি আমাৰ এক্সেছ অইল, ইয়াক আমি কিদৰে ৰিমুভ কৰিম। এক্সেছ অইল ৰিমুভ কৰিবৰ কাৰণে প্ৰথমতে এটা ভাল ফেচ ৱাছ মই আপোনালোকক ৰিকমেণ্ড কৰিম। প্ৰথমতে এটা ভাল ফেচ ৱাছ ল'ব, আৰু ইয়াক 3-4 দিনটোত 3 বা 4 আপোনালোকে ফেচ ৱাছ কৰিব। এতিয়া এইখিনিতে আপোনালোক কনফিউজনত পৰে, অকল আপুনি বুলি নহয়, আমি সকলোৱে কনফিউজনত পৰোঁ যে আমাৰ কাৰণে কোনটো ফেচ ৱাছ বেষ্ট। চ' মই ক'ব খোজোঁ যে যিসকল অইলি স্কিনৰ গৰাকী তেওঁলোকে সদায় জেল বেছড ফেচ ৱাছ ইউজ কৰিব। জেল বেছড কিয়, কাৰণ জেল ফৰ্মুলাই আমাৰ স্কিনৰ পৰা এক্সেছ যিবোৰ অইল থাকে আৰু লগতে ডাৰ্ট থাকে তাক ৰিমুভ কৰাত সহায় কৰে। গতিকে আপোনালোকে সদায় জেল বেছড যিবোৰ ফেচ ৱাছ আছে, বজাৰত পোৱা যায়, লিখা থাকে ফেচ ৱাছবিলাকত জেল বেছড বুলি, তেনেধৰণৰ ফেচ ৱাছে সদায় আপোনালোকে চুজ কৰিব। নেক্সট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ফেচ ৱাছৰ লগতে আমি কৰিব লাগিব স্ক্ৰাব। সপ্তাহত 2 বাৰকৈ স্ক্ৰাব কৰা অইলি স্কিনৰ গৰাকীৰ বাবে বহুত জৰুৰী, কাৰণ স্ক্ৰাবে কি কৰে, আমাৰ স্কিনৰ পৰা যিমান ডাৰ্ট আছে সেইখিনি দূৰ কৰে, আৰু লগতে আমাৰ ডেড স্কিন চেলছবিলাকো ৰিমুভ কৰে। গতিকে আপোনালোকে সপ্তাহত 2 বাৰকৈ স্ক্ৰাব কৰিব।
ইয়াৰ পিছতে মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অইলি স্কিনৰ বাবে হৈছে টোনাৰ। টোনাৰ আপোনালোকে ডেইলি ইউজ কৰিব। টোনাৰে অইলি স্কিন সদায় ৰিফ্ৰেছ কৰে আৰু লগতে ইয়াৰ pH বেলেঞ্চ, আমাৰ স্কিনৰ pH বেলেঞ্চটো ৰিষ্ট'ৰ কৰে। গতিকে টোনাৰ বহুত ইম্পৰ্টেণ্ট বস্তু অইলি স্কিনৰ বাবে বিশেষকৈ। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ টোনাৰ ইউজ কৰিব মই তাকো জনাইছোঁ। আপোনালোকে এলকহল ফ্ৰী লিখা থাকে, এলকহল ফ্ৰী বুলি। গতিকে তেনেকুৱা ধৰণৰ এলকহল ফ্ৰী আৰু ৱাটাৰ বেছড টোনাৰহে আপোনালোকে ইউজ কৰিব। ইয়াৰ পিছতে মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ফেচ পেক। ফেচ পেকে আমাৰ স্কিনটো পুনৰ্জীৱিত কৰি তোলে আৰু লগতে ই আমাক পোষণো দিয়ে। গতিকে আপোনালোকে সপ্তাহত এবাৰকৈ ফেচ পেক ইউজ কৰিব। আৰু অইলি স্কিনৰ বাবে ক্লে বা মাট ফেচ পেক বেষ্ট। আৰু অতি সহজতে আমাৰ বজাৰত মাট বা ক্লে ফেচ পেক যিটো চবচে বেছিকৈ মানে সহজতে আৰু জনপ্ৰিয়, সেইটো হৈছে মুলতানী মিট্টি ফেচ পেক। গতিকে আপুনি মুলতানী মিট্টি ফেচ পেক ইউজ কৰিব। আৰু লগতে নিম ফেচ পেক, যিটো অতি বেষ্ট, একনি আৰু পিম্পলছৰ কাৰণেও বেষ্ট। চ' এই দুটাৰ ভিতৰত যিকোনো এটা ফেচ পেক আপোনালোকে ইউজ কৰিব পাৰে। তাৰপিছতে মই আপোনালোকক কেইটামান মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে প্ৰথম কথা হৈছে কি নকৰিব আপোনালোকে। ইয়াৰ ভিতৰত প্ৰথম কথা হৈছে আপোনালোকে খালী হাতেৰে বাৰে বাৰে মুখখন নুচুব, কাৰণ আমাৰ হাতত বহুত বীজাণু লাগি থাকে। গতিকে সেইখিনি যদি স্কিনত লাগে আকৌ বেছিয়ে আমাৰ স্কিনটো মানে অইলি হৈ পৰাৰ লগতে ডাৰ্ট হৈ যায়। গতিকে খালী হাতেৰে মুখখন কেতিয়াও নুচুব। আৰু অইলি স্কিনৰ গৰাকীয়ে অইল বেছড আৰু এলকহল বেছড কেতিয়াও প্ৰডাক্ট, কোনো ধৰণৰ প্ৰডাক্টেই ইউজ নকৰিব। মইশ্চাৰাইজাৰ হওক বা যিয়ে নহওক কেতিয়াও ইউজ নকৰিব আপোনালোকে। এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোক যাৰ অইলি স্কিন তেওঁলোকে আচলতে ভাবে যে তেওঁলোকে মইশ্চাৰাইজাৰ ইউজ নকৰিলেও হয়, কিন্তু এইটো আপোনালোকৰ চবচে ডাঙৰ ভুল ধাৰণা। আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব। লাগিলে বজাৰত বহুত ধৰণৰ লাইট মইশ্চাৰাইজাৰ পোৱা যায়, গতিকে তাৰ ভিতৰত কিবা এটা ইউজ কৰিব, কিন্তু আপোনালোকেও মইশ্চাৰাইজাৰ ইউজ চিয়'ৰ কৰিব, ডেইলি কৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই, আজিৰ ভিডিঅ'টো ইমানেই। মই ইয়াতে শেষ কৰিছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিছে। আৰু যদি ভাল লাগিছে আপোনালোকে জানে কি কৰিব লাগিব, প্লিজ লাইক কৰি দিব মোৰ ভিডিঅ'টো। আৰু লগতে মোৰ চেনেলটো আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিৰ কাৰণে বাই বাই।